ধৰিব খুজিছোঁ আৰু চৰকাৰে এতিয়া প্ৰতিশ্ৰুতি দি থকা যিখন চৰকাৰ এই চৰকাৰখনে এতিয়া বিহুৰ আগতে আৰু কি কি প্ৰতিশ্ৰুতি দিয়ে বিহু বুলি কি কয় আমি বাৰু সেইবোৰ দেখিম কিন্তু মই এই প্ৰতিশ্ৰুতিবিলাকৰ কি দফা সেই বিষয়ে কিছু কথা আপোনালোকক অৱগত কৰিবৰ বাবে এই সংবাদমেলৰ আয়োজন কৰিছোঁ ৰাইজে এতিয়া প্ৰায় বুজি উঠিছে বিভিন্ন মানুহক লগ পাওঁতে আমি দেখিছোঁ যে ভুৱা প্ৰতিশ্ৰুতিৰে মহা সম্ৰাট হিচাপে ইতিমধ্যে নিজক প্ৰতিষ্ঠা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বেলকিবাজি জৰিয়তে যোৱা প্ৰায় 2টা বছৰ ৰাইজক প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে প্ৰমাণ কৰিছে বিভিন্ন পদক্ষেপেৰে যে তেওঁ প্ৰতিশ্ৰুতিৰ এক মহাসাগৰ 2021 চনৰ 10 মে তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পৰা এতিয়ালৈকে বিগত প্ৰায় 2টা বছৰে কিমান ভুৱা প্ৰতিশ্ৰুতি ৰাইজক দিলে তাৰ হিচাপ দিবৰ বাবে এখন সংবাদমেল যথেষ্ট নহয় সম্ভৱেই নহয় যে এখন সংবাদমেলত এই প্ৰকাশ কৰিব পৰা যাব অসম্ভৱ যোৱা 2টা বছৰৰ এই পৰ্যন্ত অভিলেখ সৃষ্টি কৰা প্ৰায় 1,32,000 কোটি টকাৰ ধাৰত পোত গৈ থকা চৰকাৰখনে বহু প্ৰতিশ্ৰুতি দিবলৈ এতিয়া এৰা নাই আৰু যিবোৰক মই ভুৱা প্ৰতিশ্ৰুতি বুলি কৈছোঁ